নমস্কাৰ মই ধেমাজি জিলাৰ মইনাপাইজাৰৰ যুৱ সাংবাদিক শ্ৰী বিতুপন হাজৰিকা নমস্কাৰ মোৰ নাম বিদিশা শইকীয়া মই মাজুলী জিলাৰ এগৰাকী যুৱ সাংবাদিক আজি আমাৰ মাজত উপস্থিত আছে গুৱাহাটীৰ আৰক্ষী আয়ুক্ত হাৰমিত সিং ছাৰ স্বাগতম নমস্কাৰ ছাৰ আপোনালৈ আমাৰ প্ৰথম প্ৰশ্নটি হৈছে অসম আৰক্ষীৰ শিশু মিত্ৰ যি অনুষ্ঠান সেই অনুষ্ঠানটোৱে সমাজত এক সমাদৰ লাভ কৰিছে এই ক্ষেত্ৰত আপুনি কি ক'ব খুজিব আৰু ইয়াৰ সুবিধাখিনি কি ক'ব যেতিয়া আমি অসম আৰক্ষীৰ শিশু মিত্ৰ প্ৰগ্ৰামটো স্থাপনা কৰিলোঁ তেতিয়া আমাৰ মনত আছে যে চিন্তাটো কি কৰিলোঁ যে দুটা পক্ষ আছে এটাটো আমাৰ যিমান পুলিচৰ মানুহ আছে তেওঁবিলাকে চাইল্ড ফ্ৰেণ্ডলি কেনেকৈ হ'ব আমাৰ সৰু পোৱালি ইয়াং এডাল্টছ ইহঁতৰ লগত কেনেকৈ ইণ্টাৰেক্ট কৰিব এটা সফট স্কিলিঙৰ দৰকাৰ আছিলে এটা দৰকাৰ আছিলে ইহঁতক সেন্সিটাইজ কৰা পুলিচৰ কামটো সদায় এটা নেগেটিভিটিত থাকে কিন্তু যেতিয়া আমি এটা চাইল্ড ভিক্টিম লগত কথা পাতোঁ বা চাইল্ড ভিক্টিমৰ সহায় কৰোঁ তেতিয়া এটা এম্পথি লাগে এটা সফটনেছ লাগে তো এই সফটনেছ আনিবলৈ আমাৰ শিশু মিত্ৰৰ প্ৰগ্ৰামৰ চিন্তাটো আৰম্ভ হ'ল চ' প্ৰথম হ'ল পুলিচ মানুহ কেনেকৈ উইথ এ চাইল্ড ভিক্টিম বা কেইটামান চিলড্ৰেন আছে যিটো গলত ফালে গুচি গৈছে তেওঁবিলাকে কিবা গলত কামত ফচি গৈছে চ' তেওঁবিলাকক কেনেকৈ আমি ছ'চাইটিত ঘূৰাই আনিব পাৰোঁ তেওঁবিলাকক কেনেকৈ আমি সহায় কৰিব পাৰোঁ এই দুটা বস্তু মিলাই পেলাই শিশু মিত্ৰৰ আৰম্ভণিটো হ'ল এতিয়া নম্বৰ 1 হ'ল যে লিগেলি আমি যেতিয়া এটা চাইল্ড ভিক্টিমক লগ পাওঁ তেতিয়া ইউনিফৰ্ম পিন্ধিব নোৱাৰোঁ তেতিয়া এটা জেকেট ডিজাইন হ'ল এই জেকেট আৰু শিশু মিত্ৰ প্ৰগ্ৰামৰ ইনগ্ৰেশ্যনটো গুৱাহাটীত হ'ল আৰু ইউনিচেফৰ যিটো কাণ্ট্ৰি হেড আছে ডক্টৰ য়াছমিন হক তেখেত আহিলে আমাৰ তেতিয়া যিজন চিফ মিনিষ্টাৰ চাহাব আছিলে তেখেত আছিলে চ' এইটো ইনগ্ৰেশ্যনটো হ'ল কিন্তু অনলি চফ্ট স্কিলিং কৰিলে আৰু অনলি বিহেভিয়াৰ চেঞ্জ কৰিলে আৰু জেকেট ইণ্ট্ৰডিউচ কৰিলেতো আমাৰ কাম শেষ নহয় কুৱেশ্যন ইজ উই হেভ টু প্ৰভাইড জাষ্টিছ তো আমি জাষ্টিছটো কেনেকৈ দিওঁ তেতিয়া এটা শিশু মিত্ৰ ৰিচৰ্চ চেণ্টাৰৰ স্থাপনা হ'ল এতিয়া শিশু মিত্ৰ ৰিচৰ্চ চেণ্টাৰত যিমান চাইল্ড ৰিলেটেড কেছ আছে সব কেছ আহে তাত লিগেল এক্সপাৰ্ট আৰু ডমেইন এক্সপাৰ্ট থাকে যিটো ইনভেষ্টিগেটিং অফিচাৰবিলাকক সহায় কৰে কি কেছটো কেনেকৈ প্ৰচিড হ'ব লাগে আৰু এতিয়ালৈকে যিমান আমাৰ কেছ আহিছে 70% কেছ এতিয়া শেষ হৈছে চাৰ্জশ্বিট হৈছে আৰু উইদিন দ্য গিভন টাইম ফ্ৰেম চ' দুটা পক্ষ one is how to make the police child friendly so that the children can approach the police পোৱালিকেইটা পুলিচৰ ওচৰত আহিব পাৰে number 2 justice to কেনেকৈ দিওঁ so that timely justice is provided ইটো কাৰণে justice is served ইটো কাৰণে শিশু মিত্ৰ প্ৰগ্ৰামৰ স্থাপনাটো হ'ল অসম পুলিচে অলপতে শ্বেয়াৰিং অনুষ্ঠানটো আৰম্ভ কৰিছে সেই অনুষ্ঠানটোৰ বিষয়ে দুআষাৰমান ক'ব নেকি আৰু ইয়াৰ লক্ষ্য কি নিশ্চয় আজিকালিতো ইণ্টাৰনেটৰ চবে ইণ্টাৰনেটত চব কৰে আপুনি বস্তু ইণ্টাৰনেটত কিনে আপুনি বন্ধুৰ লগত ইণ্টাৰনেটত কথা পাতে আপোনাৰ কিবা ভাল হ'লে ইণ্টাৰনেটত জনায় কিবা বেয়া হ'লে ছ'চিয়েল মিডিয়াত কৈ দিয়ে ঘৰত কিবা প্ৰব্লেম হ'লে মানুহ নিজৰ কথাটো ইণ্টাৰনেটত কৈ দিয়ে এইটো এটা মিডিয়াম অফ কমিউনিকেশ্যন আহি গৈছে নতুন এইটো নতুন কমিউনিকেশ্যন চবে কৰি আছে আৰু কেইবাৰ কি হয় যে মাতা পিতা আংকল কোনোবা মাহী কোনোবাই নিজৰ পোৱালীক বা নিজৰ চাইল্ডক লৈ পেলাই যিটো হেপিনেছ আছে যিটো সুখী মন আছে ইটো দুনিয়াক দেখাবলৈ সব বস্তু ইণ্টাৰনেটত বা ছ'চিয়েল মিডিয়াত উঠাই দিয়ে কিন্তু চাইল্ডৰ প্ৰাইভেচি পাহৰি যায় আৰু চাইল্ডৰ বেছি ইনফৰমেশ্যনটো ইণ্টাৰনেটত দিলে কালি চাইল্ডক দিগদাৰী হ'ব পাৰে চাইবাৰ বুলিং হ'ব পাৰে ষ্টকিং হ'ব পাৰে আইডেণ্টিটি থেফ্ট হ'ব পাৰে অনলাইন গ্ৰুমিং হ'ব পাৰে ইটো চিন্তা নকৰে তো ইটো চিন্তা কৰাবলৈ আৰু বুজাবলৈ কি আপুনি কিমানটো বস্তু এটা চাইল্ডৰ ইণ্টাৰনেটত শ্বেয়াৰ কৰিব পাৰে ইটো কথাৰ কাৰণে আমি শ্বেয়াৰিঙৰ প্ৰগ্ৰামটো সেন্সিটাইজেশ্যনটো আৰম্ভ কৰিছোঁ এই শ্বেয়াৰিং শব্দটো 2010-2012 তেনেকুৱা সময়ত আমেৰিকাত উঠিছে ইণ্ডিয়াত এতিয়া ইমান জাগৰুকতা নাই
সো এইটো জাগৰুকতা আনিবলৈ শ্বেয়াৰিং কি আছে এইটো বুজাবলৈ আমি এইটো আৰম্ভ কৰিছোঁ চাইল্ডক আগত গৈ প্ৰব্লেম নহয় এতিয়া সৰু পোৱালি আছে আপুনি পোৱালিৰ সব ফটো যদি ইণ্টাৰনেটত উঠাই আছে পোৱালিটোৰ ৰাইট অফ প্ৰাইভেচি আছে পোৱালিটো নাজানে দিছ চাইল্ড ডাজন্ট নো নাজানে যে এইটো আপুনি মোৰ ফটো উঠাই আছে পিছত গৈ এইবিলাক ফটো লৈ চাইল্ডকটো কিবা দিগদাৰী হ'ব পাৰে কেন the child can feel traumatized the child can feel মইতো শ্বেয়াৰ কৰিব বিচৰা নাই মোৰ সৰু পোৱালিৰ ফটো মোৰ মা দেউতা কেলে কৰিলে so even the child's privacy is most important so এইবিলাক privacy বুঝাবলে মানে দুটামান লাইক আৰু 200 মান লাইকৰ কাৰণে আমি পোৱালিৰ কিবা এনেকে ফটো যিটো পুট আপ কৰি দিও পিছত গৈ চাইল্ডটো এম্বাৰেছ হয় so ইটো কাৰণে শ্বেয়াৰিং এটা এনেকুৱা এটা বস্তু ওলাইছে যিটো আমাক सबक बुझाबो लागे that please don't overshare not only about children oversharing on the internet কৰিবই নাপায় overshare কৰিলে দিগদাৰী হে হয় যে সামাজিক মাধ্যমৰ ক্ষেত্ৰত অভিভাৱকসকলৰ সচেতনতাৰ ওপৰত আপুনি কি ক'ব খোজে মই হিটুৱে ক'ব খোজো যে think হিটু কাৰণে আমি think campaign চলাও so think before you share think before you click কিবা লিংক আহিলে পটককে ক্লিক কৰি নিদিব think before you say anything মানে হ'ব কিবা কমেন্ট আহি আছে ইটো সময়ত আপোনাৰ কিবা উত্তেজনা হৈছে আপুনি ফিল কৰিছে নাই নাই এটো বেয়া হৈছে কিন্তু বেয়া হৈছে মানে তাৰ ওপৰত যদি আপুনিয়ে বেয়া কথা লিখি দিয়ে কিবা গালি লিখি দিয়ে তেতিয়া ইটোৱে বেয়া হয় so think for social media for people সচেতন হ'ব কাৰণে সিম্পল কথা আছে think মই কি লিখিবলৈ আগবাঢ়িছো মই কি ক্লিক কৰিবলৈ আগবাঢ়িছো মই কি শ্বেয়াৰ কৰিবলৈ আগবাঢ়িছো ইটো চিন্তা কৰিলে তেনেকে হয় যেনেকে আমি স্কুলত কথা পাতো টিচাৰৰ লগত ফ্ৰেণ্ডৰ লগত ঘৰত মা দেউতাৰ লগত বৰ দেউতা বা দাদা দাদি বা ককা যি আছে ঘৰত আমি কথা পাতো আমি চিন্তা কৰি পাতো ন ইণ্টাৰনেটত কেলে আমি চিন্তা নকৰো anonymous medium আছে আমি পটককে জি মনত আহে কৈ দিও ইটো পিছত গৈ আমাকে দিগদাৰি কৰে ইমোশনাল দিগদাৰি লিগ্যাল দিগদাৰি বেলেগ কাইন্ড অফ দিগদাৰি হ'ব পাৰে কোনবা ফ্ৰেণ্ডে বেয়া পাব পাৰে পটককে জিটো বিকজ ইটো এটা anonymous medium আছে নেক্সট মানুহ আপোনাৰ সমুখত বহা নাই তো আপুনি চিন্তা নকৰাকে লিখি দিয়ে সো ইটো নকৰা ভাল থিংক বেসিক ইস্যু আছে চিন্তা কৰিহে ইণ্টাৰনেটত কিবা কৰিব যেনেকে আপুনি নৰ্মাল লাইফত কৰে স্যাৰ আজিকালি বেছি সংখ্যক ল'ৰা ছোৱালীয়ে পুলিচ অফিচাৰ হ'ব মন থাকে সপোন থাকে আৰু তেওঁলোকে আগবাঢ়ি যাবলৈ আপুনি কেনে ধৰণৰ পৰামৰ্শ দিব সব লাইফত মানে টু সাইডেড যদি কয়েন আপুনি চাই সো দুটাই পক্ষ আছে এটা সাইড সিনসিয়ারিটি और सेकंड साइड हार्ड वर्क কোনো ফিল্ডত সাকসেস হ'বলে আপোনাক সিনসিয়ারিটি আৰু হার্ড ওয়ার্ক লাগে সো সিনসিয়ারিটি আৰু হার্ড ওয়ার্ক লৈ যদি আপুনি পুলিচৰ এক্সামটো দিয়ে সো পুলিচৰ এক্সাম কি আছে নাম্বার 1 আমি রিক্রুট কৰো এট দ্য লেভেল অফ কনস্টেবল অসম পুলিচৰ নাম্বার 2 এট দ্য লেভেল অফ সাব ইন্সপেক্টৰ নাম্বার 3 আমাৰ এপিএস অফিসাৰ আৰু আইপিএস অফিসাৰ টু অসম পুলিচ রিক্রুট নকৰে এটো ইউপিএসসি এক্সাম হয় আৰু সেন্টাৰ পৰা ইয়াত কাৰ্ডাৰ টু এলোকেট যি এক্সাম দিবলৈ মন যায় হার্ড ওয়ার্ক আৰু সিনসিয়ারিটি কৰিলে এক্সামটো যেনেকে আপুনি স্কুল কলেজত কয় আই ওয়ান্ট টু ক্র্যাক দ্য এক্সাম সো আপুনি ক্র্যাক কৰিব পাৰে কিন্তু হার্ড ওয়ার্ক আৰু সিনসিয়ারিটি লাগিব ইটো হল অসম পুলিচৰ কথা যদি আপুনি সিআরপি বিএসএফ কোনবা বেলেগ আইটিবিপি সিআইএসএফ যিবিলাক ফোর্স আছে সেন্ট্রাল গভর্নমেন্টৰ আর্মড পুলিচ ফোর্স তাত যাবলৈ বিচাৰে তেওঁবিলাকৰ বেলেগ লেভেলৰ এক্সাম আছে एग्जाम দিব লাগে আজিকালি সব এক্সাম দে আর টোটালি ট্রান্সপারেন্ট এন্ড দে আর টোটালি মেরিট বেসড আপনার মেরিট হলে আপনি হোমাবো মেরিট আহিবলে হার্ড ওয়ার্ক এন্ড সিনসিয়ারিটি ইটো পালে নিশ্চয় পুলিচৰ চাকৰি পাব কিন্তু মই এটা কথাটো কৈ দিও পুলিচৰ চাকৰি মানে লাইফত স্যাক্রিফাইস কৰিব লাগিব আৰু পুলিচৰ চাকৰি মানে ইটো হৃদয় পৰা কৰিব লাগিব পুলিচৰ চাকৰি ইউনিফর্ম পিনিবলে বা পাৱাৰ আনিবলে বা অনলি চাকৰি কৰিবলৈ নহয় ইটো হৃদয় পৰা কৰিব লাগিব
তেতিয়াই দেশ আৰু সমাজৰ উদ্ধাৰটো হ'ব এভৰি পুলিচমেন মাষ্ট বি এম্পেথেটিক এভৰি পুলিচমেন মাষ্ট ৱৰ্ক ফ্ৰম হিজ হাৰ্ট হয় ছাৰ ইমান ব্যস্ততাৰ মাজতো আমাক এইকণ সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ আৰু আপোনাৰ কথাখিনিৰ পৰা আমাৰ শিশু আৰু লগতে অভিভাৱকসকল উপকৃত হ'ব বুলি আশা কৰিছোঁ কোনো ব্যস্ততা নাই আৰু ফৰ য়াং পিপল টু ব্যস্ততা হ'বই নালাগে অল অফ ইউ য়াং পিপল আৰ দ্য ফিউচাৰ আপুনি আমাৰ দেশৰ ভৱিষ্যত চ' ভৱিষ্যতৰ কাৰণেতো সময় দিবই লাগে থেংক ইউ ভেৰি মাছ নমস্কাৰ নমস্কাৰ